গণোৎসৱৰ পূৰ্বে নগাঁৱৰ একাংশ বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পদক লৈ সৃষ্টি হৈছে অৰাজকতা। নগাঁও জিলাৰ জুৰিয়াৰ টান কাৱৈমাৰী মুক্তাবত সংঘটিত হৈছে এই অৰাজকতাৰ ঘটনা। জুৰিয়া শিক্ষাখণ্ডৰ শিক্ষা বিষয়া জিতেন দাসৰ নিৰ্দেশকো গুৰুত্ব নিদিয়াৰ অভিযোগ। টান কাৱৈমাৰী মুক্তাবত নীতিবৰ্ষীভূতভাৱে বিগত বহু বছৰ ধৰি আফাছুদ্দিন নামৰ এজন লোক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৈ আছিল। পৰৱৰ্তী সময়ত জুৰিয়া শিক্ষাখণ্ডৰ শিক্ষা বিষয়া জিতেন দাসে পুনৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিয়োগ কৰাৰ সময়ত আফাছুদ্দিনৰ পুত্ৰ সাদ্দাম হুছেইনৰ বিৰুদ্ধে খেলিমেলি লগোৱাৰ অভিযোগ উঠিছে। এইটো কাউৰী আদহ মুক্ত বিদ্যালয়। এই মুক্ত বিদ্যালয়ত আজি এতিয়া মিড ডে মিল বন্ধ হোৱাৰ অৱস্থাত হৈ আছে। ইয়াত এজন মানুহে বহুত জাং কৰি আছে, তাক এটা জোৰ জবৰদস্তি প্ৰেচিডেণ্ট হ'ব বিচাৰিছে। কিন্তু এই 4জন মানুহ কেণ্ডিডেট আছিলে প্ৰেচিডেণ্টৰ, 4জনৰ ভিতৰত কোনো নামানে। কাৱৈমাৰী মুক্ত স্কুল আপোনাৰ সভাপতিলৈ খেলিমেলি কি হৈছিলে? সভাপতি আমি 25 ছেপ্টেম্বৰত মিটিং পাতিছিলোঁ, সাধাৰণ সভা পাতিছিলোঁ। তাত আপোনাৰ এই আমাৰ 52 ষ্টুডেণ্ট আছে, 46 আমাৰ এই প্ৰেজেণ্ট আছিলে অভিভাৱক। তাৰপিছত কমিটিটো 17জনীয়া কমিটি হৈ গ'ল। হোৱাৰ পিছত আপোনাৰ 3জনৰ নাম সভাপতি হিচাপে প্ৰস্তাৱ আহিছে। 3জনৰ নাম সভাপতি হিচাপে প্ৰস্তাৱ আহিছে। প্ৰস্তাৱ হোৱাৰ পিছত ইয়াত মীমাংসা নহ'ল, ইয়াত মীমাংসা হোৱা নাই। আছিলে মিৰ্জান, তাৰপিছত সেই কমিটিত আছিলে চাইফুলে কি কৰিছিলে, কমিটিটো বনাই আমাৰ ৰুহুল ছাৰ হেডমাষ্টাৰ আছিলে, ৰুহুল ছাৰক লৈ তেওঁ কিবা এটা ৰাইজক মাতি ল'ৰা ছোৱালীক কৈছিলে যে তোমালোকে গাৰ্জেণ্টক মাতিবা, আধাৰ কাৰ্ড আৰু বেংক পাছবুক লৈ আহিবলৈ। সিহঁতে আহিছিল। অহাৰ পিছত সিহঁতক তেওঁ ক'লে যে আপোনালোকক মই ৰান্ধনি চিলেক্ট কৰিম, পুৰাণ ৰান্ধনি 4টা বাদ দিম। এই বুলি কৈ 11জন ৰান্ধনি ল'লে। সিহঁতৰ পৰা 10,000 কৰি টকা খুজিছে আমাক 4জনক খেদিব বুলি। চাইফুলে আৰু আমাৰ হেড ছাৰক লগাই দিছে, হেড ছাৰে আৰু চাইফুলে আৰু বহুত বেয়াকৈ কিবা এটা পজিটিভ লিখিছিলে আমাৰ বিষয়ত। পজিটিভ ৰুহুল আমিন নাছিলে, এতিয়া ৰিটায়াৰ হৈছে, আগতে আছিলে। তেতিয়া তেওঁ কৰিলে, মিটিংটো পাতি সিহঁতে সেইটো চিলেক্ট কৰিলে। তেতিয়া লকডাউন আছিলে, আমিতো স্কুলত অহা নাছিলোঁ। যেতিয়া লকডাউনৰ